फरायसाफोरखौ मान बावनाय आरो बरायनाय हाबाफारियाव मायंफारा कलनी गामिनि गोबां रायजो राजाफ्राबो बाहागो लादोंमोन। মনটো মানে ভাল লাগিছে, তথাপিও ইমান এটা ভাল নহয়। যিমানখিনি আশা কৰিছিলোঁ সিমানখিনি হোৱা নাই। কষ্টও কৰিছোঁ বহুত, মানে দিনে ৰাতি কষ্ট কৰিছোঁ পঢ়াৰ কাৰণে। 4টা ষ্টাৰ মাৰ্ক আনিবৰ কাৰণে বহুত ট্ৰাই কৰিছোঁ, কিন্তু 4টাত পোৱা নাই। লেটাৰো পোৱা নাই, লেটাৰ মাত্ৰ এটা পাইছোঁ। সেইটোৰ কাৰণে মনটোও বহুত বেয়া লাগি আছে। তথাপিও ফেমিলি হেপ্পী, মানে ময়ো হেপ্পী আছোঁ। কিমান পাৰ্চেণ্ট পাইছে? 65.5। কোনটো স্কুলৰ পৰা আছে? GNBM হাইস্কুল বৰপেটা ৰোড। এতিয়া ভালেই লাগিছে। মই ডাঙৰবিলাকক, মানে মোৰ স্কুলৰ টিচাৰবিলাকক থেংক ইউ ক'ব খুজিছোঁ, কাৰণ তেওঁলোকৰ বাবে আজি আগুৱাব পাৰিছোঁ আৰু আশা কৰিছোঁ যাতে ভৱিষ্যতে আগুৱাই যাব পাৰোঁ। কিমান টাইম লাগি পঢ়া আছিল? টাইম ৰাতি মই এনে সন্ধিয়াকৈ পঢ়া নাছিলোঁ। ৰাতি 9টাৰ পৰা ৰাতি 3টা 3:30 এইখিনি, আৰু পুৱাই পঢ়া নাছিলোঁ। মই ৰাতিকে যিখিনি পঢ়িছোঁ। ৰাতি পঢ়ি? ৰাতি। কিমান ঘণ্টা পঢ়িছিল? 9টাৰ পৰা ৰাতি 3টা এইখিনি। দেউতাই হোটেলৰ চেফ আৰু মা হাউচৱাইফ। ভাল লাগিছে। মই আৰু যিমানখিনি মই ক'ব, মানে আৰু যিমান হ'ব বিচাৰিছিলোঁ, যিমান কষ্ট কৰিছিলোঁ, সিমানেই ফল পোৱা নাই। মানে যাতে আগত অহা হাই ছেকেণ্ডেৰী যাতে মই আৰু ইয়াতকৈ ভাল কৰিব পাৰোঁ, সেয়ে মই চেষ্টা কৰিম। ইথান কিমান পাৰ্চেণ্ট পাইছে? 47। কোনটো স্কুলৰ পৰা আছে? মই বাৰেঙাবাৰী মানস আঞ্চলিক জাতীয় বিদ্যালয়। বৰ্তমানলৈ ভবা নাই, মানে যাই থাকোঁ আৰু আগতলৈ। ভাই ভণ্টি আছে, যাতে ভালকৈ আমাতকৈ আমি যিখিনি কৰিব পৰা নাই, তাহোন যাতে আৰু আমাতকৈ ভাল কৰে, এইখন গাঁৱৰ নাম কৰে। যাতে আমি অলপ কৰিব পাৰিলেও ইমান কৰিব পৰা নাই, যাতে আমাৰ আগতকৈ আমাৰটো ক'ব পাৰে, সেইটোৱে মই আশা কৰিছোঁ। কোনটো স্কুলৰ পৰা আছিলি? মই মানস আঞ্চলিক জাতীয় বিদ্যালয় বাৰেঙাবাৰী। আৰু কেইটা লেটাৰ মাৰিছে? এটা হিন্দীত। কোনটো ছাবজেক্ট? হিন্দীত। অঁ, পাৰ্চেণ্টটো কিমান কৰিছে? 47। বিশেষকৈ মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ অশেষ কষ্টই আজি তাৰে প্ৰতিফল হিচাপে আমি দেখিবলৈ পাইছোঁ। 13জনকৈ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীয়ে মানে ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। 2জন ফাৰ্ষ্ট ডিভিজন পাইছে, তেওঁলোকৰ লেটাৰ আছে। আমাৰ ছেকেণ্ড ডিভিজন পোৱা সকলোৰো হিন্দীত লেটাৰ আছে, আমি ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে এইটো এটা ভাল এটা বাৰ্তা যে মায়ংপাৰা কলনী নিচিনা জেগাত, এনেকুৱা এটা পিছপৰা জেগাত যে তেওঁলোকে মানে এটা এনেকুৱা শিক্ষাৰ মাজত মানে এনেকুৱা নিজকে উজ্বলাই তুলিছে। অঞ্চলজুৰি এটা ব্যাপক মানে উৎসাহ উদ্দীপনা বাঢ়িছে। তো বিশেষকৈ আমি তেওঁলোকক ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে অঞ্চলৰ যোনটো নেকি সুনাম কঢ়িয়াই আনিছে, তাৰ কাৰণে তেওঁলোকক মানে শুভেচ্ছামূলক কাৰণে আজি এক সম্বৰ্ধনা অনুষ্ঠানেৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এইটো অঞ্চলৰ পৰাই যে শিক্ষা এটা গ্ৰহণ কৰি তেওঁলোকে এটা ভাল নাগৰিক, ভাল এটা দিশত মানে গতি কৰিব পাৰে, তাৰ কাৰণে এটা প্ৰয়াস কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আজি একমাত্ৰ মেছেজ দিব বিচাৰিছোঁ যে শিক্ষাই হ'ল আমাৰ জাতিটোক, আমাৰ অঞ্চলটো, আমাৰ ৰাজ্যটোক উন্নয়নৰ পথত মানে এক খোজ আগুৱাই লৈ যাব পাৰিব। শিক্ষাৰ অবিহনে কিন্তু কোনো এটা জাতি, কোনো এটা ৰাজ্যই উন্নয়নৰ পথত মানে আগুৱাই যাব নোৱাৰে। গতিকে আজিৰ ডেটত মই অনুৰোধ কৰিছোঁ সকলো ৰাজ্যকে তথা আমাৰ অসমৰ বিভিন্ন অঞ্চলত থকা বসবাস কৰা সমগ্ৰ অসমবাসীকে যে আপোনালোকে শিক্ষা দিশত মানে প্ৰত্যেকে মা দেউতা, প্ৰত্যেকে অঞ্চলৰ সচেতন ব্যক্তিসকল গুৰুত্ব প্ৰদান কৰক। আমাৰ ল'ৰা ছোৱালী কি কৰিছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে মানে আমি এটা ভাল এটা সমাজ গঢ়িব পাৰোঁ, ভাল এটা শিক্ষা দিশত মানে আমি গঢ়িব পাৰোঁ। আমি যোৱাকালি এটা দেখিবলৈ পাইছোঁ যে UPSC ৰিজাল্টত আমাৰ 5 নম্বৰত আমাৰ অসমৰ এজন ছাত্ৰই মানে স্থান লাভ কৰিছে। সেইটোতকৈ কেনেকুৱা গৌৰৱ মানে হ'ব নোৱাৰে। গতিকে শিক্ষাই হ'ল আমাৰ অঞ্চলক, আমাৰ ৰাজ্যক আমাৰ এক খোজ আগুৱাই যোৱাত মানে সহায় সহযোগিতা কৰিব। গতিকে সমগ্ৰ অসমবাসীক মই বা ৰাজ্যৰ সকলো ৰাজ্যকে মই আহ্বান জনাইছোঁ যে শিক্ষা দিশক সকলোৱে পদক্ষেপ লওক, সচেতন হওক, সকলোৱে আগবাঢ়ি আহক, যাতে মানে আমি শিক্ষা দিশক আগুৱাই যাব পাৰোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ভাল হ'ব বুলি আশা। আমাৰ বিভিন্ন স্কুলত আছে, তেওঁলোকে আমাৰ লাচিত এম ই স্কুল আছিলে, আমাৰ সেউজজাতীয় বিদ্যালয় আছিলে, বাঁবাৰী হাই স্কুল আছিলে। গতিকে এনেকুৱা চৰকাৰী বিদ্যালয়ত পঢ়ি তেওঁলোকে মানে এই ভাল এটা ৰিজাল্ট কৰিছে। ধন্যবাদ থাকিল আমাৰ বড়োলেণ্ড ভূমিৰ। আপোনালোকৰ জৰিয়তে আমাৰ এইখিনি এটা শুভ হ'ল আৰু আমাৰ বহুদিন ইমান দিনে আমাৰ গাঁওখনত ইমান পৰিৱেশটো অহা নাছিলে।
আজি এইবাৰ আমাৰ এই গাঁৱৰ পৰাই মায়ংপাৰা কলনী 14জন মানে আমাৰ উৎপীড়ন হ'লে 3জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, 9জনে ছেকেণ্ড ডিভিজন পাইছে, লেটাৰ 3জনে ছেকেণ্ড ডিভিজন হিন্দীত মাৰিছে, গতিকে আৰু থাৰ্ড ডিভিজন মাত্ৰ 2জন। সেইকাৰণে আমি গোটেই গাঁৱৰ সচেতন ব্যক্তিসকলে গোটেই মিলি আমি ভাবিলোঁ যে ল'ৰা ছোৱালীবিলাকে যাতে উন্নতি পথত যায় আৰু 2-1জন তাৰ আগন্তুক ল'ৰা ছোৱালীবিলাক যাতে আৰু আগুৱাই আহে, ইয়াত কৰি যাতে আমি সচেতন সভা এটা পাতিব পাৰোঁ, সেইটোৰ কাৰণে আমি সদায় আশা ৰাখোঁ। এইখিনি কৈয়ে মোৰ চমু বক্তব্য সম্বৰ্ধনা ধৰক 2 হাতে ফুলন গামচাৰে আমি সম্বৰ্ধনা দিলোঁ, লগতে আমাৰ এটাকৈ কলম দিলোঁ আৰু আমাৰ ইয়াৰে মায়ংপাৰা বাপুজী প্ৰধান শিক্ষকেও এটাকৈ কলম দিলে আৰু আশীৰ্বাদ দিলে। এইখিনি আমাৰ দিয়া সম্বৰ্ধনা। 10 বছৰ আমাৰ গাঁৱৰ পৰা মাত্ৰ 2জন না 3জনে উত্তীৰ্ণ হৈছিলে, কিন্তু সেই তুলনাত এইবাৰ আমি আমাৰ গাঁৱৰ পৰা 15জনে দিছিলে, দিয়াৰ পিছত 14জনে আমাৰ উত্তীৰ্ণ হৈছে আৰু 14জনেই আমাৰ 14জনৰ 9জনে ছেকেণ্ড পজিশ্যন, 2জন থাৰ্ড পজিশ্যন আৰু 3জন ফাৰ্ষ্ট পজিশ্যনত আছে। ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যে গোটেই ল'ৰা ছোৱালীক আমাৰ অভিভাৱকবিলাকে যাতে গোটেই ল'ৰা ছোৱালীবিলাকৰ ফালে অলপ নজৰ দিয়ে, সন্ধিয়া ক'ত যায় ক'ত নাযায় সেইবিলাক যাতে খেল ৰাখে। স্কুলৰ পৰা আহা যাই পালে না নাপালে বা স্কুলৰ পৰা ঘৰত আহি পালে নাপালে, এইখিনি যাতে আমাৰ গাৰ্জেনবিলাকে অলপমান যদি সচেতন ৰাখে, তেতিয়াহ'লে আশা ৰাখোঁ আগন্তুক বছৰত আমাৰ ল'ৰা ছোৱালীবিলাকে শিক্ষা অত্যন্তই আগবাঢ়িব। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव दंसै आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि गोदान सोलोंसालि। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरानो जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, एसिस्टेन्ट नार्सिं, फार्स्ट एड, पेशेन्ट केयार, डायालाइसिस टेक्निशियान, OT टेक्निशियान, फिजियोथेरापि कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। बेजों लोगोसेयैनो ICU टेक्निशियान आरो रेडियोलॉजी टेक्निशियान्स कर्सखौ बोसोरसेनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सरकारि साख्रि मोननायनिबो सुबिदा दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे मबाइल नम्बर 9821663110 एबा 6002559220 आव थोंजों सुलाद ला।